নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেল বৰ্ষাছ কিচেনলৈ আদৰণি জনাইছোঁ আজি মই আপোনালোকক দেখুৱাম সুজি লাডু কেনেকৈ বনায় সুজি লাডু বনাবলৈ মই কেইটামান কেঁচা বাদাম লৈছোঁ অলপ কুহুমীয়া গাখীৰ চেনি ঘি আৰু এটো সুজি এতিয়া মই এখিনি বনাম মই গেছটো মিডিয়াম ফ্লেমত লৈছোঁ এতিয়া ইয়াতে ঘি দিম এতিয়া ইয়াতে মই বাদামখিনি ফাৰ্ষ্ট ভাজি লওঁ আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ল'ব পাৰে বাদামখিনি ভজা হৈছে এতিয়া মই ইয়াতে সুজি দিম এখিনি অলপ অলপ ৰঙচুৱা নহলৈকে ভাজিব লাগিব এখিনি এয়া অলপ সময় আপোনালোকে ভাজিব তাৰ পিছত ইয়াতে চেনি দি দিব চেনি আপোনালোকে সোৱাদ অনুসৰি দিব কিন্তু চেনি অলপ বেছি হলে খাই ভাল লাগে চেনি দি পেলাই এইখিনি চেনিখিনি গলি নোযোৱালৈকে ভাজিব লাগিব এইখিনি অকমান ৰঙচুৱা নহলৈকে আপোনালোকে ভাজিয়ে থাকিব আৰু এইখিনি লৰাই থাকিব যদি আপোনালোকে থৈ দিয়ে তেতিয়া এইখিনি বেছিকৈ ৰঙা পৰি যাব সুজি লাডু বিভিন্ন ধৰণে বনাব পাৰি কিন্তু এনেকৈ বনালে খুব কম সময়তে সুজি লাডু হয় আৰু খাবলৈও বহুত সোৱাদ লগা হয় এয়া মোৰ সুজিখিনি ভাজি অলমোস্ট হৈ গৈছে আপোনালোকে এটা কথা মন কৰিব সুজিখিনি ভাজি থাকোঁতে কেতিয়াও গেছটো হাই ফ্লেমত নথব মিডিয়ামত থ'ব আৰু যেতিয়া অলপ অলপ ভাজি হৈ যাব তেতিয়া গেছটো ল' কৰি দিব এতিয়া মই এইখিনি কাঢ়ি থ'ম মই এইখিনি কাঢ়ি ল'লোঁ এতিয়া মই ইয়াতে কুহুমীয়া গাখীৰখিনি দি দিম এইখিনি গাখীৰ দি মই ভালদৰে মিক্স কৰি ল'লোঁ এতিয়া মই এইখিনি লাডু বনাম এইখিনি লাডু বনাওঁতে মই হাতটোত অলপ ঘিউ সানি লৈছোঁ তেতিয়া এই বস্তুখিনি লাগি নধৰে হাতত এয়া হৈ গ'ল মোৰ সুজি লাডু বনাই আপোনালোকে এনেকৈ বনাই চাবচোন খাই নিশ্চয় ভাল পাব আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ